পৃথিৱীজুৰি কৰোনা মহামাৰীৰ আতংক এক প্ৰকাৰ পৃথিৱীৰ অসুখ। আমি প্ৰত্যেকেই এই বিপদৰ সময়ত সচেতন হ'ব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু আমি নিশ্চয় কি সাৱধানতা ল'ব লাগে আমি জ্ঞাত। মনত ৰাখিব, সময় ৰৈ নাথাকে, বেয়া সময়বোৰ সোনকালে আঁতৰি যাব। আমি মাথো সজাগ হ'ব লাগিব। আমি আটাই জানো বিয়োগে বিয়োগে যুগ, গতিকে এই সময়খিনিত কি যুগাত্মক ঘটনা ঘটিল তাকেই জানো আহক। সকলো মানুহ ঘৰৰ ভিতৰত সোমাই থকাৰ ফলতেই পৃথিৱীৰ বুকু হৈ পৰিল বন্যপ্ৰাণীৰ মুক্ত বিচৰণথলী। উৰিষ্যাৰ সাগৰৰ পাৰলৈ আহিল হেজাৰ হেজাৰ সামুদ্ৰিক কাছ। ভাল লগা কথাটো হ'ল এই সময়ত কাছবোৰ পাৰলৈ আহি কণী পাৰিব আৰু বংশ বৃদ্ধি কৰিব। আৰু এটা ভাল লগা খবৰ দিছোঁ, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা দীঘলী পুখুৰীলৈ এইবাৰ আহিছে পৰিভ্ৰমী চৰাই। বহুদিন বিৰতিৰ অন্তত এইদৰে পৰিভ্ৰমী চৰাইসমূহ আহিছে মহানগৰীৰ বুকুলৈ। ইও এক ভাল লগা খবৰেই নিশ্চয়। অলপতে তামিলনাডুৰ ৰাজপথত দেখা গ'ল এটা বনৰীয়া জহামালৰ বিচৰণ। লকডাউনৰ সময়তেই দিল্লীৰ জলবায়ুত আহিছে বিশেষ পৰিৱৰ্তন। বহুদিনৰ পিছত দিল্লীবাসীয়ে দেখিছে ক'লা ধোঁৱাবিহীন নীলা আকাশ। গৱেষকসকলৰ নতুন তথ্য অনুসৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত হোৱা লকডাউনৰ বাবেই প্ৰদূষণৰ হাৰ কমি গৈছে আৰু অজন স্তৰটো লাহে লাহে সুৰক্ষিত হৈ উঠিছে। এনেকুৱা কিছুমান যোগাত্মক কথালৈ মই বিশ্বজিত ডেকা, সম্পাদনাত ৰাকেশ ডেকা আৰু কাৰিকৰী দিশত পৰাঞ্জিত কলিতাই এতিয়া লৈছোঁ বিদায়। চাই থাকিব আপোনাৰ প্ৰিয় জেংৰাই অন এয়াৰ।